সৰুপথাৰত 4 মাহে নাই বৰষুণ। গভীৰ চিন্তাত কৃষক ৰাইজ। অসমৰ সৰহসংখ্যক মানুহ কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল। খেতি বাতিৰ ওপৰতে চলে প্ৰায়ভাগ মানুহৰে জীৱন। সমগ্ৰ দেশতে এইবাৰ কৰোনা মহামাৰীৰ সমান্তৰালভাৱে বানপানীয়ে তছনছ কৰিলে কৃষিপথাৰৰ লগতে বহু ৰাইজৰ আপোন প্ৰজাতি। স্তব্ধ হ'ল মানুহৰ লগতে আন আন জীৱ জন্তুৰ জীৱন। উটুৱাই লৈ গ'ল বাৰীৰ মূল্যৱান সম্পদ। কিন্তু আজি আমি দেখুৱাবলৈ লৈছোঁ এখন সম্পূৰ্ণ ওলোটা ছবি। ধনশিৰি মহকুমাৰ সৰুপথাৰত নাই বৰষুণ। হয়, আপোনালোকে ঠিকেই দেখিছে, সুদীৰ্ঘ 4 মাহ ধৰি নাই বৰষুণ, যাৰ ফলত অতি কষ্ট আৰু হেঁপাহেৰে কৰা কণপাই আৰু ডালিমিহঁতৰ ধাননি পথাৰত এতিয়া বৃহৎ বৃহৎ ফাট মেলিছে। প্ৰখৰ ৰ'দে ধাননি জ্বলাই ৰঙচুৱা কৰিলে, যাৰ বাবে এতিয়া গভীৰ চিন্তাত পৰিছে সৰুপথাৰৰ কৃষক ৰাইজ। মই ইয়াতে খেতি কৰোঁ কাৰণে খেতি কৰিলোঁ এইবাৰ, কিন্তু খেতি এইবাৰ এনেকুৱা হৈছে আমাৰ ইয়াত যে গোটেই মাটিৰ ফটনা ফাটি গোটেই চিটা চিট এয়া চাই আছে আপোনালোকে। এয়া ইয়াতেই বেছি নহয়, কি কৰি খাম এইবছৰ? মই খেতি কৰিয়ে খাই আছোঁ। আপোনাৰ কিমান বিঘা মাটি আছে? মোৰ আছে 5.5 বিঘা ছাৰ। বৰষুণ নাই, বৰষুণ নাই, পানী নাই, গোটেই জ্বলি গৈছে ৰোৱা। এতিয়া কি ক'ব? এতিয়া চৰকাৰে কি দিয়ে সেইটোহে মই কৰিব বিচাৰিছোঁ। কৰোনাৰ গ্ৰাসত পৰি সকলো ব্যৱসায় বাণিজ্য শেষ হ'ল। যিবা ঘৰৰ বুলি ধান কেইডাল আছিল, তাতো বৰুণ দেৱতাৰ কুপদৃষ্টি। ধন টকা পইচা বুলিবলৈ যিকেইটা আছিল, সেয়াও সৰ্বোচ্চ উজাৰি দিছিল এই ধান খেতিত। সৰ্বসাধাৰণ গঞা ৰাইজে এতিয়া কি কৰিব, কলৈ যাব? 2020 বৰ্ষটোৱে আৰম্ভণিৰ পৰাই সকলোকে কোঙা কৰি পেলাইছে। অৱশেষত গাঁঠিৰ ধন ভাঙি মূৰৰ ঘাম মাটিত পেলাই অতি কষ্ট আৰু আশাৰে কৰা ধাননি পথাৰখনৰো এই অৱস্থা হোৱাত ক্ষুদ্ৰ কৃষকসকলৰ নাই টোপনি। সুবিধাটো ছাৰ কি হৈছে মানে মোটামুটি আৰু এতিয়া খেতি কৰিলোঁ, খেতি কৰাৰ পাছত আৰু খেতিটো মোৰ ডাউন হৈ গ'ল। ইমান টকা পইচা খৰচা কৰিলোঁ আৰু এতিয়া আৰু মইতো হাজিৰা কৰি পেলাই খাওঁ। গতিকে এতিয়া ছাৰ মই কি কৰিম আৰু, মোৰতো উপায় নাই আৰু। কি হ'ল, ধান হোৱা নাই নেকি? খেতিটো আপোনাৰ ডাউন হ'ল বা কি কাৰণত, কি কাৰণটো? মানে পানী বৰষুণৰ কাৰণে ডাউন হৈ গ'ল। 3.5 পুৰা মাটি খেতি কৰিলোঁ, লাষ্ট টাইমত আৰু খেতি চব জ্বলি গ'ল ছাৰ। মোৰ বৰষুণ নাই আৰু এতিয়া মই কেনেকুৱা কৰিম আৰু কি কৰিম মানে মোৰ উপায় নাইকিয়া। এতিয়া উপায়ন্তৰ হৈ চৰকাৰকে কিবা এটা ব্যৱস্থা কৰিবলৈ জনালে আহ্বান। সুদক্ষিণা শইকীয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ অসম।